हेलो बंधु बान्धवीসকল वेलकम बैक टू माय यूट्यूब चैनल। आपलोके जोवाकाली देखा पालेই যে আমাৰ নামঘৰৰ উৎসৰ্গাৰ সকাম আছিলে সেয়া আপোনালোকক দেখালো দিনটো কেনেদৰে কাৰ্যসূচী গ'ল আৰু আজি আমাৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আছে। প্ৰথমে আমাৰ হ'ব বৃক্ষৰোপণ আৰু গধূলিলৈ আমাৰ ভাওনা আছে। গতিকে আপোনালোকে চাই থাকক আজি কাৰ্যসূচীসমূহ আপোনালোকক মই দেখাবলৈ গৈ আছোঁ। এতিয়াও যেন আগৰ সেই সুন্দৰ পৰিৱেশ আমাৰ মাজৰ পৰা আঁতৰি গৈছে। গতিকে আমাৰ প্ৰকৃতিক সুন্দৰভাৱে সেউজীয়া কৰি ৰাখিবৰ বাবে আমি বৃক্ষৰোপণ কৰিছোঁ। কাৰণ বৃক্ষই আমাক সকলো দিয়ে, কেৱল সুন্দৰ আমাক বৃক্ষই ছাঁ দিছে, বিশুদ্ধ বায়ু দিছে আৰু এক সুন্দৰ বাতাবৰণ দিছে। গছ থাকিলেহে বৰ্তমান মানুহ থাকিব, অৰ্থাৎ গছৰ অবিহনে যেন মানৱ জাতি বা প্ৰাণী জগতৰ অস্তিত্ব নাইকিয়া হৈ যাব। এখনি ফুলাম গামোচা সম্বৰ্ধনা জনাব আমাৰ কুলেন গগৈ।
আজি মই সুবৰ্ণখা নামেৰে পৰিচিত এই স্বৰ্গতৰ স্থানেৰে। মই সুবৰ্ণখা। মই সুবৰ্ণখা। যৌৱন আছিল শৈশৱস্ফুৰিত তৰুবৰ। Oh
কিন্তু সংবরের প্রস্তাব গ্রহণ করার বাবে